I know you told your friend you're not okay. And tell me what's wrong. Hello friends, welcome back to my YouTube channel. So, আৰু এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰত আহিছোঁ. So, মই আজি বনাম বুলি ভাবিছোঁ বুটৰ দালিৰ লাড্ডু। ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম কেনেকুৱা হয় চাওঁচোন বাৰু। যদি ভাল হয় ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেনে মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ দিবলৈ আহিছোঁ। চাওক লৈছোঁ মই বুটৰ দালি তিয়াই থ'লোঁ এতিয়া হৈ গ'ল এইখিনি ফুলি গ'ল এইখিনি মই মিক্সিত পেষ্ট কৰি ল'ম চাওক মই এইখিনি পেষ্ট কৰি ল'লোঁ ধুনীয়াকৈ পেষ্ট হৈ গ'ল একদম আৰু এইফালে মিক্সিটো ধুই থৈ দিছোঁ এইটো ধুই থৈ দিব অলপ শুকুৱাব লাগিব মানে আকৌ আমাৰ কেতিয়া দৰকাৰ হ'ব কিহৰ কাৰণে দৰকাৰ হ'ব মই আপোনালোকক দেখাম বাৰু এতিয়া আমি এইখিনি একো নিমখ আকৌ চেনি একো নিদিয়াকৈ আমি এইখিনি শুকানকৈ এনেকৈ পকৰি বনাই ল'ম ৰিফাইনত চাই থ'ব এইফালে মই কেৰাহীখন তুলি ৰিফাইন তেল দি দিছোঁ ফ্ৰাই কৰিবৰ কাৰণে আৰু ইয়াত মই চেনি আৰু পানীৰ চাটনি বনাবলৈ এইটো দি দিছোঁ আপোনালোকৰ চাটনি কি হিচাপত ল'ব মই কৈ দিছোঁ যদি 1 কাপ চেনি লয় তেনে আধা কাপ পানী ল'ব মই সেইটো ভিডিঅ' কৰিবলৈ নহ'লে চ' মই কৈ দিছোঁ 1 কাপ চেনিত আধা কাপ পানী ল'লে হ'ব আৰু ইয়াত ইলাচি দিম কুটি পেলাই এইখিনি মই ফ্ৰাই কৰি লওঁ এইফালে চাওক এইখিনি ফ্ৰাই কৰিবলৈ উঠালোঁ গেছটো মিডিয়াম হিটত ৰাখিব আৰু এইখিনি তলিব ধৰিছোঁ এইখিনি মানে অলপ আঠা নিচিনা যেতিয়া হ'ব তেতিয়া বন্ধ কৰি দিলেও চাওক মই ইয়াত ইলাচি 4টা এনেকৈ অলপ খুন্দি পেলাই দি দিছোঁ ধুনীয়া চেণ্ট থাকিবৰ কাৰণে এইখিনি মই ফ্ৰাই হৈ আছে ভালকৈ গল্ডেন ভালকৈ অলপ ফ্ৰাই কৰিব গল্ডেন কালাৰ অলপ বা য়েল্ল' টাইপত ফ্ৰাই কৰিব কিন্তু এইটো কালাৰ থাকিলে বেছি ভাল হয় ফুড কালাৰ দিব পাৰি কিন্তু এইটো মোৰ তাত নাই মই এনেকৈ বনাম আৰু চাটনিত ঢালি দিলোঁ এতিয়া গেছটো একদম ল' হিটত তুলি অলপ মানে এইখিনি শুকান হ'বলৈ দিম অলপ মানে ভিজা ভিজা হৈ আছে চ' এইখিনি অলপ শুকান হ'বলৈ দিম তাৰপিছত ঠাণ্ডা কৰি আমি লাডু বনাম